আমাৰ সজাগতা জিলাখনত ভালে চলি আছিল। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু আমাৰ ডিপাৰ্টমেণ্টেল যিখিনি পদক্ষেপ হাতত লোৱা হৈছিল, আমি মানুহক বুজাই আছোঁ যে তেওঁলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি আৰু লগতে হাত ধোৱাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ কাৰণে মানে আমি তেওঁলোকক দি আছোঁ। এতিয়া আমাৰ জিলাত 22 মানে 22 কেছ ধৰা পৰিছিল। আজি 3জন আৰু আগত যোৱাকালিলৈ 19জন আছিলে। ইয়াৰ ভিতৰত আমি 19জনক আমি হোম আইচলেশ্যন দিছোঁ আৰু 3জনক মই আমাৰ গোটেই জিলাবাসী ৰাইজক এইটো কৰোণা এটা বেয়া মহামাৰী তেওঁলোকে এই সংক্ৰান্তত সজাগতা হ'ব লাগে। সজাগ হৈ পেলাই নিজকে কেনেকৈ কৰোণাৰ পৰা বচাব পাৰি, বিশেষকৈ মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আৰু বেছি গেডাৰিং নকৰি, বেছি ৰাজহুৱা ঠাইত বেছি গেডাৰিং নকৰি পেলাই ঘৰতে পৰাপক্ষত ঘৰতে থাকি পেলাই বেমাৰটো যাতে বেছি নিজেও